আসসালামু আলাইকুম। পৰম কৰোণাময় আল্লাহ তালাৰ নামত আৰম্ভ কৰিছোঁ। আজি আমি হজৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত মই পবিত্ৰ কাবাৰ তৱাফ কেনেকৈ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিছোঁ। ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক দিয়া আছে, আপোনালোকে তাৰ পৰা চাব পাৰিব। তাৰ আগৰ এটা ভিডিঅ'ত মই মদিনা জিয়াৰতৰ ঠাইবোৰৰ বিষয়েও আলোচনা কৰিছোঁ। সেইটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। হজলৈ যাত্ৰা কৰাৰ আগত কিছুমান কাম আমি কৰি ল'ব লাগে, সেইবোৰ আলোচনা কৰিম এতিয়া। প্ৰথম হ'ল, হজলৈ যাত্ৰা কৰাৰ আগত মা দেউতাকৰ পৰা অনুমতি ল'ব লাগে যদি জীৱিত আছে আৰু সেৱা শুশ্ৰূষাৰ প্ৰয়োজন থাকে। দ্বিতীয়তে, স্ত্ৰী সন্তানৰ ভৰণ পোষণৰ ব্যৱস্থা কৰি যাব লাগে। তাৰপিছত হজ সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় টকা হালাল হ'ব লাগিব। যদি লেনদেন থাকে সেইবোৰ সমাধা কৰি যাব লাগে অথবা অচিয়তনামা লিখি যাব লাগে। সম্পত্তি ভাগ বতৰা কৰি যোৱা উত্তম, যিহেতু মক্কাৰ বেছিভাগ ৰুম 4 বা 5 জনীয়া, গতিকে আপোনাৰ লগত মিলা ভাল সংগী বিচাৰি ল'ব। আলেম হ'লে ভাল হয়। হজৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ আগতে যোগাৰ কৰি ল'ব লাগে। গ্ৰুপ বা কাফেলাৰ এজন আমিৰ বা গ্ৰুপ লিডাৰ বনাই লওক, যিজনৰ ইছলামিক জ্ঞান বেছি আছে বা আলিম হয়। হজৰ নিয়মবোৰ শিকি ল'ব। আগত হজ কৰি অহা ব্যক্তিৰ পৰা জানি ল'ব পাৰে। সেইবোৰ আপুনি লিখি ল'ব যাতে পিছত অসুবিধা নহয়। সফৰ আৰম্ভ কৰাৰ আগত তওবা কৰি ল'ব। ভুল ত্ৰুটিৰ বাবে মানুহৰ ওচৰত ক্ষমা খুজিব। লগতে নিজৰ আত্মীয় স্বজন বন্ধু বান্ধৱৰ পৰা ক্ষমা খুজি বিদায় ল'ব। লগতে নিজৰ মংগলৰ বাবে ও হজ কবুলৰ বাবে দোৱা কৰিবলৈ আবেদন জনাব। তওবাৰ মুস্তাহাব পদ্ধতি: প্ৰথমতে গা ধুই পেলাই অথবা অজু কৰিব। তাৰপিছত তওবাৰ নিয়তত 2 ৰাকাত নামাজ আদায় কৰি ল'ব। নামাজৰ শেষত দুৰুদ শৰীফ পাঠ কৰিব আৰু ইস্তিগফাৰ কৰিব। ইয়াৰ পিছত অত্যন্ত বিনয় আৰু নম্ৰতাৰ সৈতে আল্লাহৰ ওচৰত দোৱা কৰিব। নিজৰ গুনাহৰ ত্ৰুটিৰ বাবে তওবা কৰিব। তওবাৰ দোৱা: আল্লাহুম্মা ইন্নী আতুবু ইলাইকা মিনহা লা আৰজিউ ইলাইহা আবাদ। অৰ্থাৎ, ইয়া আল্লাহ, মই মোৰ সকলো প্ৰকাৰৰ গুনাহৰ পৰা তওবা কৰি আছোঁ আৰু আকৌ গুনাহত লিপ্ত নোহোৱাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ঘৰৰ পৰা ওলোৱাৰ সময়ত: ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে আৰু পিছত কিছু দান খয়ৰাত কৰিব। সফৰৰ পূৰ্বে ঘৰত 2 ৰাকাত নফল নামাজ আদায় কৰিব। নামাজৰ প্ৰথম ৰাকাতত সূৰা কাফেৰুন আৰু দ্বিতীয় ৰাকাতত সূৰা ইখলাছ পাঠ কৰিব। নিজৰ লগতে পৰিয়াল ও ওচৰ চুবুৰীয়াৰ মংগলৰ বাবে অথবা নিজৰ গুনাহ মাফ কৰিবলৈ ও হজ কবুল কৰিবলৈ কান্দি কান্দি আল্লাহৰ ওচৰত দোৱা কৰিব। হজ শুদ্ধ হোৱাৰ চৰ্তবোৰ: 1. মুছলমান হোৱা। 2. ইহৰাম বান্ধা। 3. ইহৰাম বন্ধা বছৰতে হজ কৰা। 4. হজৰ নিৰ্দিষ্ট সময়ত হজ কৰা। 5. সুস্থ মস্তিষ্ক হোৱা। 6. নিৰ্ধাৰিত স্থানত প্ৰতিটো কাম শুদ্ধকৈ সমাধা কৰা। 7. হজৰ কামবোৰ নিজে সম্পন্ন কৰা। 8. প্ৰাপ্তবয়স্কৰ হোৱা। 9. আজাদ হোৱা আৰু বালেগ বা বয়সপ্ৰাপ্ত হোৱা। 10. এহৰাম বন্ধাৰ পাছত এহৰামৰ নিষিদ্ধ বস্তুৰ পৰা আঁতৰি থকা। হজৰ ফৰজ:
1. হজৰ নিয়ত কৰি এহৰাম বন্ধা। 2. উকুফে আৰাফা বা আৰাফাতত খন্তেক সময়ৰ বাবে হ'লেও অৱস্থান কৰা। 9 তাৰিখ বেলি হলাৰ পিছৰ পৰা 10 তাৰিখ চুবহে চাদিকৰ আগত যিকোনো সময় আৰাফাতত অৱস্থান কৰা। 3. তোৱাফে জিয়াৰত কৰা অৰ্থাৎ জিলহজ মাহৰ 10 তাৰিখৰ পৰা 13 তাৰিখৰ ভিতৰত তোৱাফ ও চাই কৰা। হজৰ ৱাজিবসমূহ। 1. মুজদালিফাত অৱস্থান কৰা আৰু মাগৰিব আৰু ইশা নামাজ এক আকামতত আদায় কৰা। 2. চাফা মাৰৱা চাই কৰা বা দৌৰা। 3. মিনাত জামৰাতসমূহক ৰমি বা শিলগুটি মৰা। 4. তামাত্তু হজ কৰাসকলে কুৰবানী কৰা। 5. চুলি কটোৱা বা খুৰোৱা। 6. মক্কাৰ বাহিৰৰ মানুহে তোৱাফে বিদা কৰা। হজৰ সুন্নতসমূহ। 1. ৰমল কৰা, তোৱাফে কুমুদ, তোৱাফে জিয়াৰত আৰু তোৱাফে বিদা যিকোনো এটাত ৰমল কৰা। 2. 8 জিলহজত মিনাত ৰাতি অতিবাহিত কৰা। 8 জিলহজৰ দিন গৈ ৰাতি। 3. 9 জিলহজ সূৰ্যোদয়ৰ পিছত আৰাফালৈ ৰাওনা হোৱা। 4. আৰাফাৰ পৰা গৈ মুজদালিফাত ৰাতি অৱস্থান কৰা আৰু যাপন কৰা। 5. জোহৰৰ আগত মিনাত গা ধোৱা। 6. 10, 11, 12 আৰু 13 জিলহজত মিনাত ৰাতি কটোৱা। এহৰাম। আমাৰ গুৱাহাটীৰ পৰা হজ যাত্ৰী যিহেতু বৰ্তমান মদিনাত গমন কৰে, গতিকে গুৱাহাটীৰ পৰা এহৰাম বন্ধাৰ প্ৰয়োজন নাই। কিন্তু যদি গুৱাহাটীৰ পৰা জিদ্দাত গমন কৰে, তেতিয়াহ'লে গুৱাহাটীৰ পৰা এহৰাম বান্ধি যাব লাগিব। এহৰাম পিন্ধাৰ আগত নাভিৰ তলৰ গোফ আৰু 2 বাহুৰ তলৰ চুলি পৰিষ্কাৰ কৰিব। মূৰৰ চুলি সৰুকৈ কাটিব। হাত আৰু ভৰিৰ নখ কাটি ল'ব। ইয়াৰ পাছত গা ধুই ইহৰামৰ নিয়তত গা ধুব, কাৰণ গা ধোৱা সুন্নত। পাছত অজু কৰি ইহৰাম পিন্ধিব। এহৰাম পিন্ধাৰ পূৰ্বে আতৰ লগাব পাৰে, কিন্তু এহৰাম পিন্ধি সুগন্ধি বা আতৰ লগাব নোৱাৰিব। এহৰাম পিন্ধাৰ পাছত এহৰামৰ নিয়তত 2 ৰাকাত নফল নামাজ পঢ়িব, যদি মাকৰুহ ৱাক্ত নহয়। মহিলাৰ বাবে 2 হাত দীঘল ৰুমাল বা আজিকালি টুপিও পোৱা যায় বজাৰত, সেইবোৰ পিন্ধিলেই হ'ল, যাতে মুখমণ্ডলৰ বাহিৰে বাকী অংশ ঢাকি থাকে। নামাজ পঢ়ি হজৰ নিয়ত কৰিব। হজৰ নিয়ত: আল্লাহুম্মা ইন্নী উৰিদুল উমৰাতা ফায়াছিৰ হালি ৱাতাকাব্বালহু মিন্নী। অৰ্থাৎ, হে আল্লাহ, মই উমৰা কৰিবলৈ ইচ্ছা কৰিছোঁ, উমৰাহক মোৰ বাবে সহজ কৰি দিয়া আৰু কবুল কৰা। ইয়াৰ পাছত তলবিয়া পঢ়িব। লব্বাইক আল্লাহুম্মা লব্বাইক, লব্বাইক লা শাৰীকা লাক লব্বাইক, ইন্নাল হামদা ওয়ান নি'মাতা লাক ওয়াল মুলক লা শাৰীকা লাক। মনত ৰাখিব, তলবিয়া যিমান পাৰি পঢ়িব। পুৰুষে উচ্চ স্বৰে, যাতে বেলেগৰ অসুবিধা নহয়, আৰু মহিলাসকলে মনে মনে পাঠ কৰিব। মনত ৰাখিব, আপুনি হজলৈ গৈ আছে, গতিকে নিজৰ জিভা সংযত কৰি ৰাখিব, ক্ৰোধ দমন কৰিব, কমকৈ কথা ক'ব, গীবত নকৰিব, গীবতৰ পৰা নিজকে বচাই ৰাখিব। প্লেনত অজুৰ পৰিৱৰ্তে তয়াম্মুম কৰিব, সকলো সময়তে তলবিয়া পাঠ কৰি থাকিব। উচ্চ স্বৰত তলবিয়া পাঠ কৰোঁতে আনক অসুবিধা নিদিব। এহৰামৰ নিষেধ কাৰ্য: এহৰাম অৱস্থাত পুৰুষে শৰীৰত চিলাই কৰা কাপোৰ পিন্ধিব নোৱাৰিব। টকা পইচা বা দৰকাৰী ডকুমেণ্টৰ বাবে চিলাই কৰা মোনা বা জেপ লগাব পাৰিব। পুৰুষে মূৰ আৰু মুখমণ্ডল ঢাকিব নোৱাৰিব। কাপোৰ বা শৰীৰত সুগন্ধি আতৰ, সুগন্ধি চাবোন লগোৱা, সুগন্ধি খাদ্যদ্ৰব্য খোৱা নিষেধ। দেহৰ যিকোনো অংশৰ পৰা চুলি কটা আৰু নখ কটা, স্ত্ৰীক চুম্বন কৰা বা স্ত্ৰী সংগম কৰা বা তেনেধৰণৰ কথা পতা, হাই কাজিয়া কৰা, চুলি ফনিওৱা বা গা খজুৱাত চুলি সৰা বা নোম সৰা, চিকাৰ কৰা বা চিকাৰীক সাহায্য কৰা,
এইবোৰ হ'ল এহৰামৰ নিষেধ কাৰ্য। ফ্লাইটত যাওঁতে যিমান পাৰি তলবিয়া পাঠ কৰি যাব। আনক সুধি সময় হ'লে নামাজ আদায় কৰি ল'ব। বিমানত কচৰৰ নামাজ পঢ়িব। জিদ্দা হ'ল বিশ্বৰ দ্বিতীয় বৃহত্তম বিমানবন্দৰ। আপুনি জিদ্দা বা মদিনা য'তে প্ৰথমতে নাযাওক কিয়, বিমানৰ পৰা নামি ভেকচিন কাৰ্ড, ইমিগ্ৰেশ্যন কাৰ্ড আৰু পাছপোৰ্ট ওলাই হাতত ৰাখিব ইমিগ্ৰেশ্যন চেকৰ বাবে। ইমিগ্ৰেশ্যনৰ পাছতে কাষ্টম চেক হ'ব। হেণ্ডবেগত ঔষধ নিলে লগত প্ৰেছক্ৰিপশ্যন ৰাখিব। লাগেজ বা মালপত্ৰ পৰীক্ষাৰ পাছত সেইবোৰ সংগ্ৰহ কৰি ল'ব। বিমানবন্দৰৰ পৰা ওলাই বাহিৰত আপোনাৰ বাবে ৰৈ থকা বাছত উঠি চালকৰ হাতত আপোনাৰ পাছপোৰ্ট জমা দিব। এই পাছপোৰ্ট আপুনি হজ সম্পন্ন কৰি ঘৰলৈ অহাৰ সময়ত বিমানবন্দৰত আপোনাক উভতাই দিব। বাছত উঠি তলবিয়া পাঠ কৰা নেৰিব। জিদ্দাৰ পৰা হৰম এলেকা পাই এই দোৱা পঢ়িব। অসমীয়াতে ক'ব পাৰে, অৰ্থাৎ হে আল্লাহ, এইটো আপোনাৰ সুৰক্ষিত পবিত্ৰ স্থান। ইয়াত যোনে প্ৰৱেশ কৰে সিয়েই আপোনাৰ আইনৰ নিৰাপত্তা পায়। গতিকে মোৰ তেজ, মাংস, হাড় আৰু চৰ্মক জাহান্নামৰ জুইৰ পৰা হাৰাম কৰি দিয়া। যদি আপুনি প্ৰথমতে মদিনাত গমন কৰে, তেতিয়াহ'লে বিল্ডিং পাই নিজৰ বস্তুবোৰ সামৰি লৈ মছজিদে নবমীত প্ৰৱেশ কৰিব। মনত ৰাখিব, মছজিদে নবমীত 40 ৱাক্ত নামাজ আপোনাৰ পঢ়িব লাগিব। আৰু যদি আপোনালোকে প্ৰথমতে মক্কাত যায়, তেতিয়াহ'লে বিল্ডিং পাই নিজৰ বস্তুবোৰ থৈ অজু কৰি হেৰেমলৈ ৰাওনা হ'ব। আপোনাৰ বিল্ডিং আজিয়াত হ'লে আপোনাৰ বাছ নম্বৰ জানি ল'ব। মনত ৰাখিব, হাতৰ খাৰু, ID কাৰ্ড, ৰাবাৰৰ খাৰু পিন্ধিবলৈ নাপাহৰিব। প্ৰথম বাছে সুৰংগৰ আগত নমাই দিব আৰু তাৰ পৰা দ্বিতীয় বাছত উঠিব লাগিব। মছজিদে হাৰামত প্ৰৱেশ। জবলে আবু কুবাইছ পাহাৰৰ ওচৰত দ্বিতীয় বাছে আপোনাক নমাই দিব। বাবু চালাম গেটেদি আপুনি চাফা আৰু মাৰোৱাৰ মাজেদি গৈ হেৰাম শ্বৰীফত প্ৰৱেশ কৰিব। হেৰাম শ্বৰীফৰ অৰ্থ হ'ল আল্লাহ ৰাব্বুল ইজ্জতৰ মহান ও শ্বাহী দৰবাৰত প্ৰৱেশ কৰা। লাব্বাইক পৰা বন্ধ নকৰিব। প্ৰথমতে সু ভৰি আগত দিব আৰু এই দোৱা পঢ়িব। বিসমিল্লাহি ওয়াসসালাতু ওয়াসসালামু আলা রাসূলিল্লাহি আল্লাহুম্মা গফিরলি জামিয়া জুনুবি ওয়াফতাহ লানা আবওয়াবা রাহমাতিকা ওয়াসাহহিল লানা আবওয়াবা রিজকিকা। অৰ্থাৎ, হে আল্লাহ, আপোনাৰ নাম উচ্চাৰণ কৰি মছজিদুল হাৰামত প্ৰৱেশ কৰিছোঁ। আল্লাহৰ ৰছুলৰ ওপৰত ৰহমত আৰু ছালাম বৰ্ষিত হওক। হে আল্লাহ, আপুনি মোৰ সকলো পাপ ক্ষমা কৰি দিয়ক। আপোনাৰ ৰহমতৰ দুৱাৰ মোৰ বাবে খুলি দিয়ক। ৰিজিকৰ সহজ পথ দেখুৱাই দিয়ক। বাইতুল্লাহ শ্বৰীফ দৃষ্টিগোচৰ হ'লে এই দোৱা পঢ়িব। আল্লাহু আকবৰ, লা ইলাহা ইল্লাল্লাহ, আল্লাহু আকবৰ, লা ইলাহা ইল্লাল্লাহ, আল্লাহু আকবৰ, লা ইলাহা ইল্লাল্লাহ। ইয়াৰ পাছত এই দোৱা পঢ়িব। আল্লাহুম্মা আনতাস সালাম ওয়া মিনকাস সালাম ওয়া ইলাইকা ইয়ারজিউস সালাম হাইয়ানা রাব্বানা বিস সালাম ওয়া আদখিলনা দারাস সালাম তাবারাকতা রাব্বানা ইয়াতা আলাইতা ইয়া জাল জালালে ওয়াল ইকরাম। আল্লাহুম্মা জিদ কাইয়াতাকা হাজা তাজিমান ওয়া তশরিফান ওয়া তাকরিমান ওয়া মুহাব্বাতান ওয়া জিদ মান হাজ্জাহু আবিয়া তামারা তশরিফান ওয়া তাকরিমান ওয়া তাজিমান ওয়া বিৰৰান। মনত ৰাখিব, এই সময়ত আপুনি যি বিচাৰিব আল্লাহ তালাই সেয়া কবুল কৰিব। গতিকে মনৰ যি ইচ্ছা আছে এই সময়তে আপুনি আল্লাহৰ পৰা বিচাৰি ল'ব। ইয়াৰ পাছত মই মৃত্যুলৈকে যি জায়েজ দোৱা কৰিম সকলো কবুল কৰিব বুলি দোৱা কৰিব। ইয়াৰ
পাছত হজৰে আসৱাদৰ পোনে পোনে থকা নীলা লাইটৰ পিনে অগ্ৰসৰ হ'ব তৱাফ আৰম্ভ কৰাৰ বাবে। তৱাফ কেনেকৈ কৰিব লাগে সেইটো আগতে মই ভিডিঅ'টো আপলোড কৰিছোঁ, গতিকে ডেছক্ৰিপশ্যনত গৈ তাৰ লিংকৰ পৰা সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব।